নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে মোৰ চেনেললৈ আন্তৰিক স্বাগতম জনালোঁ। সাম্প্ৰতিক বিশ্বৰ পৰিস্থিতি খুবেই বেয়া আৰু এই বেয়া পৰিস্থিতিৰ মাজত আপোনালোকলৈ আজি আগবঢ়াইছোঁ এটি প্ৰাসংগিক কবিতা। কবিতাৰ শিৰোনাম পৃথিৱীৰ বাবে এই কবিতা। কথা জোনাক প্ৰিয়ম কাশ্যপ, আবৃত্তি পল্লৱজ্যোতি শৰ্মা। সমস্ত ভৰ হেৰুৱাই যদি পৃথিৱী দুলি থাকে শূন্যতাত, তেন্তে তুমি কি কৰিবা? মোৰ ঘতে জানো দাঙিব পাৰিবা অজস্ৰ চকু পানীৰে ভৰি থকা এই বিশাল আকাশ? যদি ভৰিয়ে হেৰুৱাই পেলাই মাটি, নদীয়ে হেৰুৱাই পানী, সেউজীয়া যদি হেৰাই যায় অৰণ্যৰ পৰা, চৰাইবোৰো হেৰুৱাই পেলাই দেউকা, তেতিয়াহ'লে পৃথিৱীত থাকিব কি? তোমাৰ ঈশ্বৰে কি কৰিব মৰুভূমিত? সূৰ্য অমৰ, মৰম লগা জোনেও যেন কাঢ়ি আনে পোহৰ। তীৰবীৰ ভাৱনাত সাজে আৰু ভাঙে অনেক ভাস্কৰ্য। আজি মানুহবোৰ বন্দী বাবেই পৃথিৱীখন ক্ৰমাৎ ধুনীয়া হৈ উঠিছে। ৰাতিৰ বুকুত গজি উঠিছে অমাৱস্যাৰ ভাল পোৱা। এন্ধাৰৰ ফাকে কিঞ্চিত সঞ্চিত জ্যোৎস্না। এই বন্দিত্বই আমাক শিকাইছে এক মিনিটৰ মৌন প্ৰাৰ্থনা এৰি চিঞৰি চিঞৰি এটি গান গাওঁ আহা পৃথিৱীৰ বাবে। এজোপা গছত এটা সেউজীয়া গল্প লিখো, এখন নদীত পানী ৰঙৰ এখন ছবি আঁকো, চৰাইৰ দেউকাবোৰত ভৱিষ্যতলৈ গাঁঠি দিওঁ জীৱনৰ আয়ুস। ধন্যবাদ।